নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ভিডিঅ'টো চাই যাওক, ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইপিনে দেখিব পাৰে আপোনালোকে ভিউ পইণ্টটো ইমান ধুনীয়া, মানে ফটো শ্বুট কৰিবৰ কাৰণে। আৰু পানীখিনি ইমান ঠাণ্ডা, পানীখিনি চফা। কিন্তু ইয়াত কাপোৰ ধুব মানা আছে, কিন্তু মানুহবোৰে ইয়াত কাপোৰো ধুৱে, গাও ধুৱে। ইমান লেতেৰা হৈ গ'ল পানীখিনি। ইয়াত লিখা আছে ইয়াত কাপোৰ ধোৱা নিষেধ, কিন্তু ইয়াতে কাপোৰ ধুৱে, ইয়াতে গা ধুই দেখিব পাইছে কাপোৰ ধুই আছে। আমাৰতো সেই টিকলিজনীটো নামি গ'ল, এতিয়া উঠিবৰ কাৰণে ভয় কৰিছে নে। আকৌ মোক মাতিছে হাতখন দিয়া বুলি, আকৌ হাতখন দিলোঁ। ইমান মজা, ঠাণ্ডা ঠাণ্ডা পানীখিনি চাই পেলাই ৰখিবই নোৱাৰিলোঁ, সোমাই দিলোঁ আৰু এইপিনে বহি আছে আমাৰ টিকলিজনী। তো আজিৰ ভিডিঅ'টো ইমানে। আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ছাবস্ক্ৰাইব যদি কৰি দিয়ে তেনেহ'লে আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম, আৰু ভাল ভিডিঅ'।